Hello guys, পুনৰবাৰ স্বাগতম জনাইছো মই ভাগ্যশ্ৰী অসমীয়া ছোৱালী ভাগ্যলৈ। আজি আপোনালোকৰ মাজত মই দিনটো কি কৰো তাকে কিছু দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিম বুলি ভাবিছো ব্লগটো। এতিয়াটো 11টা বাজিলে আৰু মোৰ ছোৱালীক খুৱাই বুৱাই গা ধুৱাই আজৰি হলো আৰু ময়ো আজৰি হৈছো খাই বৈ। গতিকে এতিয়া আপোনালোকক মই নতুনকৈ কালেকচন কৰা কিছুমান ফুল দেখাবলৈ গৈ আছো। আগতে নতুন প্ৰথম ব্লগটোত আসলতে মই দেখাবলৈ চেষ্টা কৰিছিলো কিছুমান ফুল আৰু যি সকলে চোৱা নাই ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম আৰু আপোনালোকে চাই লব। বলকচোন এতিয়া ব্লগটো আৰম্ভ কৰো। এয়া মোৰ হেংগিং পট বটল কাটি মই এনেদৰে ৰুই দিছো আৰু ধুনীয়াকৈ ফুলিছে ফুলবোৰ দেখিছে নে পিংক কালাৰৰ ধুনীয়াকৈ ফুলি আছে। এটো এটা বেবি প্লেন্ট কিমান ধুনীয়াকৈ উলমি আহিছে দেখিছে নে আৰু সৰকে হলে বহুত ধুনীয়া লাগিব। মই ইয়াত সৰু সৰু দুটা আগে ৰুইছিলো আৰু কম দিনৰ ভিতৰত বহুত ধুনীয়া হৈ গ'ল। এটো এটা ফুল এয়া বটলত দি দিছো। এজোপা গুড ডে আৰু এফালে এলোভেৰা ৰুই থৈছো। এলোভেৰা বহুত পোখা মেলিছে আৰু নতুনকৈ সৰু সৰু পোখা মেলিছে তলত এয়া দেখিছেনে আৰু ইয়াত তিনটা এফালে ডাঙৰ হৈ গৈছে এজোপা গুড ডে। বাল্টি ৰুই থৈছো ব্লেক কালাৰ দি দিছো। এফালে আগৰ টাবটোতে দেখিছে ব্লেক কালাৰ দি দিছিলো কাৰণ ডিসকালাৰ হৈ গৈছিলে। এফালে দিছো মানি প্লেন্ট আৰু এফালে এজোপা ফুল ৰুই থৈছো। এফালে বেলাই দিয়া তাৰ এটা ফুল ৰুই দিছো। এইজোপা কি ফুল বুলি কয় জানো আপোনালোকে জনাবচোন বা স্পাইডাৰ কিবা এটা বুলি কয় আপোনালোকে জনাবচোন। এফালে ৰুই থৈছো মই নয়নতৰা বহুত আগতেই ৰোৱা আৰু ধুনীয়াকৈ টাবত হৈ গৈছে চাই ফুলি আছে। এনি টাইম ফুলিয়ে থাকে ফুলজোপাই ভাল লাগে দেখি। আশা ভরা গীতে আজি প্রাণ পালে পাত ফুলজোপা চাওক ইমান বেছি ধুনীয়া লাগিছে। নামটো মই নাজানো কিন্তু ইমান ধুনীয়া জোপোহা হৈ গৈছে চাওকচোন ইমান ধুনীয়া লাগিছে। এতিয়া মই বনাবলৈ গৈ আছো চিকেন পকৰা আৰু কেনেকৈনো বনাও বলকচোন চাওঁ। অলপ মাংস লৈ লোৱা হৈছে আৰু ইয়াত অলপ ধনিয়া পাউডাৰ দিয়া হৈছে। অলপ জিৰা পাউডাৰ দিয়া হৈছে। আপোনালোকে নিজৰ জোখমতে দি ল'ব। ইয়াত জোখ কৰি দিয়া হোৱা নাই ডাইৰেক্ট পেকেটৰ পৰা ঢালি দিয়া হৈছে। আপোনালোকে নিজৰ মতে দি ল'ব আৰু ইয়াত অলপ ৰেড চিলি দিয়া হৈছে। আপোনালোকে জোখমতে দি ল'ব জ্বলাটো কিমান দিয়ে ৰেড চিলি। ইয়াত অলপ বেচন দি এতিয়া এনেকৈ সানি দিছোঁ দেখি মছলা বেচন হলুদি ভালে ফ্ৰাই কৰি থকা হ'ব আৰু এয়া আমাৰ চিকেন পকৰা ৰেডি হৈ গ'ল আৰু এতিয়া খাব লাগে আৰু মই এইবোৰ গোটেইবোৰ ফ্ৰাই কৰাৰ পিছত এতিয়া ফাইনেলি আমাৰ টেষ্ট কৰি আছে। তন্দুৰী চিকেন ঘৰত বনাই ট্ৰাই কৰিছোঁ লকডাউন এতিয়া হোটেলত খাব নোৱাৰিলে কেনেকুৱা লাগিছে নে ইফালে চাই কৈ দিয়াচোন কেনেকুৱা লাগিছে এয়া চিকেন পকৰা খাই ঘৰতে বনাই
বহুত টেষ্টি হৈছে কেনেকুৱা হৈছে ছোৱালীয়ে খাই আছে সেইফালে বাছ চাই দিয়ে চাই দিয়ে খাইছোঁ কৰি খাইছোঁ ছোৱালী আৰু মই এতিয়া আহি পালোঁ আমাৰ প্ৰিয় ঠাইডোখৰত আৰু তাই খেলি আছে শিলগুটি আৰু মই কাষতে বহি তাইক চাই আছোঁ আৰু চাই থাকচোন ভিডিঅ'টো শেষলৈকে কি নহয় আশা ভরা গীতে আজি প্রাণ পালে ব্লগটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ লগতে যিসকল নতুনকৈ ভিউৱাৰ্ছ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই অন কৰি দিব তেতিয়া আপোনালোকে মোৰ